নিন্দা। নারায়ণ হেন ইতু শব্দ আশ্ৰয় মুখে বশৱৰ্তী বচন আশ্ৰয় তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মোজি মনমতি মনুষ্য মৰয়। নাৰায়ণ বেদৰ গুপুতবিত্ত নাৰায়ণ, এই পবিত্ৰ শব্দটি সমস্ত মনুষ্যৰ মুখত উচ্চাৰণ হৈ থকা এটা মনুষ্যৰ শক্তি আছে, মনুষ্যৰ বাক শক্তি আছে। সেইকাৰণে ইয়াক বশৱৰ্তী বচন বুলি কোৱা হৈছে। অৰ্থাৎ সকলো মনুষ্যই এই পৰম ব্ৰহ্মসূচক নাৰায়ণ নাম প্ৰকাশ কৰিব পাৰে। এনেহেন পৰম মংগল নাম মুখত উচ্চাৰণ কৰাৰ সামৰ্থ্য থকাৰ পাছতো যিসকল লোকে অন্যান্য অৰ্থহীন কথা বতৰা বা বাক বচন কৰি আয়ু পাত কৰি নিজৰ জীৱন ক্ষয় কৰি আছে। গতিকে মহাপুৰুষ মাধৱদেৱে আশ্চৰ্য বোধ কৰিছে যে এনেহেন অদ্ভুত অৰ্থাৎ অদ্ভুত আচৰণ কৰি ঘোৰ নৰকত মজি জীৱসমূহে তাৰণাত ছটফটাই আছে। তৰ্ক শাস্ত্ৰ মহাব্যাধি তাহান নিপুণ পতি তাৰ শিষ্য ভৈল পুত্ৰ পায় সংসাৰ বনত পুষি পতি পুত্ৰ সমনীতে উপনিষদ ধেনু ধৰি খায়। তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী বুলি কোৱা হৈছে। মহাব্যাঘ্ৰী শব্দটো হৈছে স্ত্ৰীলিংগ, অৰ্থাৎ বাঘৰ পত্নীক ব্যাঘ্ৰী বুলি কৈছে। আৰু তৰ্কশাস্ত্ৰবিলাকক ব্যাঘ্ৰীৰ লগত তুলনা কৰিছে। যিবিলাক শাস্ত্ৰত হৰিভক্তিৰ কথাৰ ওপৰত অৰ্থবাদ হৈছে, যিবিলাক শাস্ত্ৰত পৰম ব্ৰহ্ম বিষয়ে বিভিন্ন বাদ হৈছে, সেই শাস্ত্ৰবিলাককে তৰ্কশাস্ত্ৰ বুলি কোৱা হৈছে। আৰু সেই শাস্ত্ৰবিলাকক এজনী বাঘিনীৰ লগত তুলনা কৰা হৈছে। আৰু এই শাস্ত্ৰবিলাকত যি নিপুণ বা পাৰ্গত, সেই ব্যক্তিজনক সেই বাঘিনীৰ পতি বুলি এটা ৰূপক সৃষ্টি কৰি মহাপুৰুষ মাধৱদেৱে ঘোষাফাকি লিখিছে। আৰু সেই নিপুণ পতিসকলৰ শিষ্যসকলক বাঘৰ পুত্ৰ বুলি কোৱা হৈছে, বাঘ বাঘিনীৰ পুত্ৰ বুলি কোৱা হৈছে। আৰু এইসকলে কি কৰে যে উপনিষদৰ যি প্ৰতিপাদ্য বিষয়, বেদান্তৰ যি প্ৰতিপাদ্য বিষয়, উপনিষদৰ যি শাস্ত্ৰসাৰ, পৰম মংগল ভাগৱত মহাশাস্ত্ৰ ধেনুস্বৰূপ বুলি কোৱা হৈছে, গাইস্বৰূপ বুলি কোৱা হৈছে। আৰু এই এনেধৰণৰে তৰ্কশাস্ত্ৰত পাৰ্গতসকলে বা তৰ্কশাস্ত্ৰৰ সমৰ্থকসকলে এই উপনিষদ স্বৰূপ হৰিভক্তিৰ মাৰ্গস্বৰূপ মহাভাগৱত শাস্ত্ৰৰ পথত কণ্টক সৃষ্টি কৰিছে। আৰু মহাভাগৱতৰ মতত এইসকলে বিভ্ৰাট সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি কোৱা হৈছে।
তুলনামূলকভাৱে মহাভাগৱত শাস্ত্ৰৰ ওপৰত বাদ সৃষ্টি কৰি বিভিন্ন সময়ত যিবিলাক আচাৰ্যই বিভিন্ন মত প্ৰচাৰ কৰিছিল, সেই মতবিলাকে উপনিষদৰ বেদান্তৰ শুদ্ধ মত ব্যাখ্যা কৰিছে আৰু সেই শুদ্ধ মত মহাভাগৱত শাস্ত্ৰৰ মতৰ ওচৰত টিকিব নোৱাৰি উপনিষদ ধেনু ধৰি খায় বুলি কোৱা হৈছে আৰু সেই মহাভাগৱত শাস্ত্ৰৰ মতৰ ওচৰত সেইসকলৰ বাদসমূহ নিষ্প্ৰভ হৈ গৈছে। কৃষ্ণ সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বনমাজে হৰি নাম সিংহ প্ৰকাশয় তাৰ মহা ধ্বনি শুনি নিজ পৰিবাৰ সমে তৰ্ক ব্যাঘি পলাই হুয়া ভয়। কৃষ্ণ সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱতক এখন গভীৰ অৰণ্যৰ লগত তুলনা কৰা হৈছে। অৰ্থাৎ ভাগৱত শাস্ত্ৰক সমস্ত শাস্ত্ৰৰ ওপৰত শ্ৰেষ্ঠ শাস্ত্ৰ বুলি কোৱা হৈছে আৰু গভীৰ অৰণ্যৰ লগত তুলনা কৰা হৈছে। এই গভীৰ অৰণ্যত যেনেকৈ সিংহই বাস কৰে আৰু সিংহৰ ভয়ত যেনেকৈ অন্যান্য প্ৰাণীবিলাকে নিতাল মাৰে, সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত শাস্ত্ৰৰ তাত্ত্বিক অৰ্থৰ ওপৰত অন্যান্য শাস্ত্ৰবিলাক নিষ্প্ৰভ হৈ গৈছে। গতিকে হৰিনাম সিংহ প্ৰকাশ হয় বুলি কৈছে। ভাগৱতৰ যি মত, ভাগৱতৰ যি শুদ্ধ ধৰ্ম, হৰিনাম ধৰ্মৰ ওচৰত অন্যান্য ধৰ্ম মতবিলাক নিষ্প্ৰভ হৈ গৈছে। হৰিনাম সিংহ প্ৰকাশ হয় আৰু এই হৰিনামৰ ধ্বনি শুনি সমস্ত পাপী তাপী অৰ্থাৎ অন্যান্য ধৰ্মৰ মতবিলাক নিষ্প্ৰভ হৈ নাইকিয়া হৈ গৈছে। ভাষাভাষীয়ে এই অৰ্থখিনিকে ব্যক্ত কৰিছে। স্মৰহো গোবিন্দ মূঢ় বোলহো গোবিন্দ মূঢ় ভজহো গোবিন্দ সৰ্বক্ষণে মৰণ সন্নিতে পাইলে গোবিন্দেশে ৰাখিবন্ত নৰাখিবে দুক্ৰিয় কৰণে। গোবিন্দ এই পৰম মংগল নামক স্মৰণ কৰিবলৈ কোৱা হৈছে আৰু গোবিন্দ এই পৰম মংগল নামকেই ভজন কৰিবলৈ কোৱা হৈছে। এই পৰম মংগল নাম যিসকলে স্মৰণ বা ভজন নকৰে সেইসকলকেই মূঢ় বুলি কোৱা হৈছে, অৰ্থাৎ মুগুত বুলি কোৱা হৈছে। গতিকে মৰণ সন্নিত পৰিলে, মৰণ মৃত্যুৰ সময় ওচৰ চাপি আহিলে এই গোবিন্দ নামেৰেই আমি তৰিব পাৰোঁ বা সকলো তৰিব পাৰিব। কিন্তু সেই সময়ত অন্য কোনো উপায়েৰে মৰণ সংকটৰ পৰা লোক তাৰিব নোৱাৰিব। দুক্ৰীণকৰণ শব্দটোৰ অৰ্থ হৈছে যে ব্যাকৰণত এটা ন্যয়াৰ্থক পদ্ধতিৰে, এটা বিকল্প পদ্ধতিৰে
এটা ভাৱ প্ৰকাশ কৰাৰ যিটো ব্যৱস্থা থাকে, মৃত্যুৰ সময়ত কিন্তু বিকল্প কোনো পদ্ধতিৰে মৃত্যুৰ পৰা তৰিবৰ কাৰণে কোনো জীৱই সক্ষম হ'ব নোৱাৰে। একমাত্ৰ গোবিন্দ নামৰ স্মৰণৰ বাহিৰে অন্য কোনো পদ্ধতিৰে মৃত্যুৰ সময়ত জীৱ তৰিব নোৱাৰে বুলি কথাটো প্ৰকাশ কৰা হৈছে। সেইকাৰণে কৈছে যে নৰাখিব দুক্ৰীণ কৰণে, অৰ্থাৎ অন্য কোনো প্ৰতিপাদ্য ব্যাকৰণ শাস্ত্ৰৰ জ্ঞান, তৰ্কশাস্ত্ৰৰ জ্ঞান বা কোনো ধৰণৰ বিকল্প জ্ঞানেৰে বিকল্প পথেৰে মৃত্যুৰ পৰা জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। একমাত্ৰ হৰিনামেহে সংসাৰ পথৰ পৰা বিভিন্ন যাতনাৰ পৰা জীৱক ৰক্ষা কৰিব বুলি কোৱা হৈছে। ঈশ্বৰ কৃষ্ণ কজিতো অন্য দেৱতাৰ সম বোলয় অধম মোৰ মতি 84 নৰক ভুঞ্জি পাপৰ জুনিত সিটো অৱশ্যে হৈ বেকয়ুত পতি। ভগৱন্ত কৃষ্ণই হৈছে একমাত্ৰ ঈশ্বৰ। এই ঈশ্বৰ কৃষ্ণক নভজি যিসকলে অন্য দেৱতাক ঈশ্বৰ কৃষ্ণৰ সমকক্ষ জ্ঞান কৰিব চেষ্টা কৰে, সেইসকল লোকক অধম আৰু মূঢ়মতি বুলি কোৱা হৈছে। আৰু এইসকল লোকে 84 লক্ষ যোনিত পৰিভ্ৰমণ কৰি মনুষ্য জন্ম লাভ কৰাৰ পিছতো এই ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ সম বুলি জ্ঞান কৰাৰ অপৰাধতেই তেওঁলোক 84 লক্ষ নৰকত পতিত হ'ব বুলি কোৱা হৈছে। আৰু 84 লক্ষ যোনিকে 84 লক্ষ নৰক বুলি জ্ঞান কৰা হৈছে। আজিলৈ ইমানতে আমি সামৰণি মাৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। কৃষ্ণ।